দেখি মুনিয়ে কয় শুনা কুন্তি কুমাৰী শুনা কুন্তি কুমাৰী তোমাক দিলো মই এটি বৰ তোমাক দিলো মই এটি বৰ তুমি যাকেই কৰিবা স্মৰণ তুমি যাকেই কৰিবা স্মৰণ তেওঁই তোমাক কৰিব গ্ৰহণ কি দুৰ্বাসা মুনিয়ে মোক বৰটো দিলাই তেনেহ'লে বৰৰ প্ৰমাণ কৰি চাব পাৰিলে ভাল হ'লহেঁতেন অ নাৰী হ'ল চঞ্চল মন হবেও জানই এ নাৰী হ'ল চঞ্চল মন হবেও জানই এ বৰৰ প্ৰমাণ চাম বুলি এ আজিকালি মনত কোনো বিশ্বাস নাই এ আজিকালি নাৰী মনত কোনো বিশ্বাস নাই কিয় বিশ্বাস নাই বুলি কৈছো জানে কিয় বিশ্বাস নাই বুলি কৈছো জানে এজনৰ আশা দিয়া আৰু আনফালে কোনো নাৰীয়ে কি কৰে জানা এ কোনো নাৰী পলাই যায় এ চালি চলি আৰু নিজৰ স্বামীবোৰে ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰে হয়নে হয় নহয় সি বাচ্চা বিয়াই পাতানে কেনেকৈ জানিব নহয় বুলি তেনেকৈ কৈছে আগতে যদি উঠা বহা কৰা নাছিলে আজিকালি কিন্তু ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰে হয়নে আইতা হয় আৰু নিজৰ স্বামীবোৰে কি কৰে জানা অ নিজৰ স্বামী বহি থাকে এই নিজৰ স্বামী বহি থাকে এ আজিকালি নাৰী কথা ইমানতে থয় কুন্তি দেৱীৰ মনৰ কথা ঐ এক মনে সূৰ্যা দেৱ অ আৰাধনা এই লগে লগে উপস্থিত এই লগে লগে উপস্থিত ও ইমান ধুনীয়া কুন্তি কুমাৰী ইমান ধুনীয়া কুন্তি কুমাৰী হে ৰণবীৰ এনে লাগে যেন মন ময়ূৰী চঞ্চলতা হাই মন কুমাৰী চঞ্চলতা হাই মন কুমাৰী চকুৰ চাৱনি মাৰে বিজুলী বৰৰ কথা কোনো দিনে ই অ নাযায় খন এই
মা পূর্ণ হইলা আতয়নন্তরে কুন্তি আতয়নন্তরে কুন্তি ও গর্ভবতী হইলা। নামটা কি আপনার নামটো কি ক'ব যে নৱজিৎ ঠাকুৰীয়া নলবাৰী অগ্নি নিৰ্বাপক বাহিনী যোগী সভাত কৰ্মৰত কি নৱজিৎ ঠাকুৰীয়া কি নৱজিৎ ঠাকুৰীয়া নলবাৰী নলবাৰী যোগী সভা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মৰত জোৱান হ'বনে? নৱজিৎ নৱজিৎ ঠাকুৰীয়া আৰু অগ্নি নিৰ্বাপক জয়ী সভা নৱজিৎ ঠাকুৰীয়া নলবাৰী অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৰ্মৰত। এটি বিশেষ ঘোষণা। মৰমৰ শিল্পী কৰিশ্মা নাথৰ নামত সন্তুষ্ট হৈ নলবাৰীৰ নৱজিৎ ঠাকুৰীয়া যোগী সভা অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত জোৱান তেওঁ এটি শকত ধনৰ টোপোলা উপহাৰ আগবঢ়াইছে। আমি উপহাৰটি গ্ৰহণ কৰিবলৈ শিল্পীগৰাকীক অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। এইখিনিতে এগৰাকী মহান দাতাকো ধন্যবাদ জনাই তেখেতৰ এই বহুমূলীয়া পুৰস্কাৰটি আমাৰ পুৰস্কাৰ হিচাপে লৈ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ আৰু আশা কৰোঁ এইবাৰ সকলো ৰাইজে আমাৰ লগত সহায় সহযোগিতা কৰিব। ধন্যবাদ। শুভৰাত্ৰি। ৰাইজলৈ বিশেষ অনুৰোধ, আপোনালোকে অনুগ্ৰহ কৰি নিজৰ নিজৰ আসনত বহি আমাৰ অনুষ্ঠান পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াই যায়। এটি বিশেষ আৰু এটি পুৰস্কাৰ সম্পৰ্কে ঘোষণা। চলন্তাপাৰা ৰঞ্জিত বৰ্মনে এটি শকত ধনৰ টোপোলা আমাৰ মৰমৰ শিল্পীগৰাকী নামত সন্তুষ্ট হৈ আগবঢ়াইছে। নমস্কাৰ। এইখিনিতে এগৰাকী মহান দাতাকো ধন্যবাদ জনাই তেখেতৰ বহুমূলীয়া পুৰস্কাৰটি আমি পুৰস্কাৰ হিচাপে লৈ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। ধন্যবাদ। নকলে এটি বিশেষ ঘোষণা।